Hello friends, আজি আমি আলোচনা কৰিম ইউটিউবৰ পৰা ভিডিও ডাউনলোড কৰিলে সেইবোৰ গ্যালাৰীত সেভ নহয়। সেইবোৰ আমি কেনেকৈ গ্যালাৰীত সেভ কৰিম, গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। প্ৰথমতে ইউটিউবটো ওপেন কৰি ল'ব আৰু আপুনি যিটো ভিডিও ডাউনলোড কৰিব সেইটো ইয়াত থ্ৰী ডট ক্লিক কৰিব, এইটো শ্বেয়াৰ ইয়াত ক্লিক কৰিব, কপি লিংক ক্লিক কৰি এইটো বেক কৰিব। এতিয়া ক্ৰম ব্ৰাউজাৰত যাব, ইয়াত yt1s.com ৰিচাৰ্জ কৰিব। আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব, চাৰ্চ অৰ পেজ ইউটিউব লিংক হিয়াৰ। আমি ইয়াৰ আগতে যিটো ভিডিও লিংক কপি কৰিছোঁ সেইটো লিংক ইয়াত পেষ্ট কৰি দিম। কনভাৰ্টত ক্লিক কৰিব। এতিয়া যে আপুনি ইয়াৰ কেৱল গানটো ডাউনলোড কৰিব আছে, ইয়াত ক্লিক কৰিব কৰি ইয়াত MP3 কৰি ল'ব। মই ভিডিওটো ডাউনলোড কৰিম, এইটো 480p 1.6 MB, ইয়াত ক্লিক কৰি গেট লিংক টু ডাউনলোড ইয়াত ক্লিক কৰিব। এইটো ডাউনলোড হৈ গৈছে। এতিয়া গ্যালাৰীত সেভ হৈছে না সেইটো আমি চাম। এইটো গ্যালাৰীত সেভ হৈছে। যদি ভিডিওটো চাই ভাল পালে তেনে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবৰ পৰা ভিডিওবোৰ ইয়াত গৈ ডাউনলোড কৰিব, তেতিয়াহ'লে গ্যালাৰীত সেভ হ'ব। আপোনালোকৰ SD কাৰ্ডত গান বা ভিডিও সেভ কৰিবলৈ হ'লে ফাইল মেনুত যাব, যিটো ভিডিও আপুনি সেভ কৰিব সেইটো ভিডিও ক্লিক কৰিব, মুভ ইয়াত ক্লিক কৰিব, SD কাৰ্ড ইয়াত ক্লিক কৰিব, প্লাছ আইকনত ক্লিক কৰিব, নিউ ফাইল ক্ৰিয়েট কৰিম। ABC ৰাখিছোঁ ফল্ডাৰৰ নেম। এতিয়া ABC এইটো ইয়াত ক্লিক কৰি মুভ হিয়াৰ, এইটো SD কাৰ্ডত সেভ হৈ গৈছে। এইদৰে আমি SD কাৰ্ডত গান বা ভিডিওবোৰ সেভ কৰিব পাৰোঁ।